নমস্কাৰ বন্ধুসকল, আপোনালোকে পূজাৰ ভিৰ দেখিছে, বিহুৰ ভিৰ দেখিছে, এনেকুৱা ভিৰ দেখিছে, কিন্তু আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ চৈখোৱা কেঁচা খেতি ভালৰ চমুকৈ বাপু পূজা বুলি কয়। বাপু পূজা আপোনালোকক আজি ভিৰ দেখাবলৈ গৈ আছোঁ। মানুহৰ সমাগম, সকলোৱে দূৰ দূৰণিৰ পৰা আহিছে চাকি জ্বলাবলৈ বুলি কিনে, মনৰ আশা পূৰণ হ'বৰ কাৰণে ইয়াত চাকি জ্বলাবলৈ আহিছে। আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। মোৰ পেজটো সকলোৱে ফ'ল' কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল লাগিলে শ্বেয়াৰ কৰি দিব। ইয়াত চাকি বন্তি মানে পূজাৰ সামগ্ৰী চব মানে মন্দিৰৰ কাষতে এনেদৰে ৰখা হৈছে, যাতে দূৰ দূৰণিৰ পৰা অহা সকলৰ কাৰণে সুবিধা হয়। আৰু লগতে বিভিন্ন ধৰণৰ দোকানসমূহ আছে। ইয়াতে মানে মন পচন্দৰ বস্তুবিলাক কৰিব পাৰিব আপোনালোকে। এনেদৰে বস্তুবিলাক মণিহাৰীৰ পৰা টুপি আদি কৰি কাপোৰ কানি সকলো ধৰণৰ বস্তু ইয়াত ধুনীয়াকৈ দোকান দিছে, ইয়াতে ক্ৰয় কৰিব পৰাকৈ।